নমস্কাৰ বন্ধু-বান্ধৱীসকল, কি খবৰ? আজি মিছৰ পৰা এটা পাৰ্চেল আহিলে আৰু মোৰ মাতটো এনেকুৱা দেখি আপোনালোকে বেয়া নাপাব। মোৰ মাতটো একেবাৰে অৱস্থা বেয়া, মানে গাটো বহুত বেছি বেয়া। আৰু পাৰ্চেল এটা আহিব বুলি কৈছিলে, তাকে দাদাজনে ফোন কৰি ৰখি আছোঁ। বহুত দেৰি ৰ'লোঁ, তাৰপৰা অৱশেষত এয়া আহিছে আৰু লৈ মেলি আহিলোঁ। আৰু কি বস্তু চাগে আপোনালোকে অনুমান কৰিছে, আৰু ঘৰত খুলি মেলি দেখাম কেনেকুৱা আহিছে কি কথা। ফাৰ্ষ্ট টাইম আনিছোঁ, বেয়া লগা নাই, ভালেই লাগিছে। ইমান মানে পইচাটো চাই ভাল লাগি আহিছে আৰু আপোনালোকে পাৰিলে ল'ব পাৰিব। মই কিন্তু প্ৰমোশ্যন নাই কৰা দেই, এনেই কৈছোঁ যে ভাল লাগিছে বুলি। আৰু বহুত বেছি গাটো বেয়া, আৰু তাৰ মাজতে এইবিলাক কিবাকিবি ঘৰতে থকা ফুল লগালোঁ। মই কিন্তু কিনি আনি ফুল লগোৱা নাই, ঘৰতে কিবাকিবি আছিলে তাকে লগাই মেলি দিলোঁ। আৰু কেনেকুৱা লাগিছে জনাব দেই। আজি ইমানেই আৰু, বাই বাই।